বেছি দূৰ নাই আৰু আমি আপোনালোকক দেখাম মহেশ ধামৰ ওপৰত কি আছে তাৰ সমূহ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম লেটছ গো ভিডিঅ'টো আমি বৰ্তমান আহি পালোহি মহেশ ধাম আমি মহেশ ধামত উপস্থিত হৈছোঁ আৰু মোৰ লগত আছে সমীৰণ এজন এক্টিঙো হয় কিহত কৈছা এবাৰ কৈ দিয়া তেখেতৰ এটা ইউটিউব চেনেলো আছে তেখেতৰ ইউটিউব চেনেলটোৰ নাম কৈ দিয়া আপোনালোকে চাব মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে যদি ভাল পায় ভিডিঅ'টো চাই তেনেহ'লে লাইক এটা কৰি দিব আৰু কাকুমণিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে কথা লাগি ধৰিছে তথাপি বহুত দিনৰ ব্লগিং কৰা নাই আপোনালোকে চাগে জানে সমগ্ৰ ভাৰতত তথা সমগ্ৰ ৱৰ্ল্ডতে মানে কি কৰোণা ভাইৰাছে সমগ্ৰ সন্তাস সৃষ্টি কৰিছে ঠিক সেই সময়তে আমাৰ অসমতো পৰিস্থিতি অতি দুৰৱস্থা তথাপিও আমি আজি আহি ভাবিলোঁ এটা সৰু সুৰাকৈ এটা ব্লগিং কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ লেটছ গো চাবলৈ গৈছে বেগাই আহি আছে আমাৰ সমীৰণ ভাই আৰু কিমান আছে এতিয়া এনেকৈ অলপ খোজকাঢ়ি দিলে পেটটো ভাঙি যাব ঠিকে আছে ভিডিঅ'টো কৰি আহোঁতে মোৰ নিজৰ ইণ্ট্ৰ'টোকে মই দিবলৈ পাহৰি গৈছোঁ মই ভাস্কৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ যিমানবিলাক ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক এটা অনুৰোধ যাতে মোৰ ভিডিঅ'টো যিমান পাৰে লাইক কৰক আৰু কথা শ্বেয়াৰ কৰিবলৈ পাহৰিব কাৰণ বহুত দিন মই ব্লগিং কৰা নাই পাথৰ ভাঙি থৈ দিছে চাৰিওটা পাথৰ তোৰ ক'ত মিলত যায়নে কোনটা মিলত যায়নে দেখিছে ভ্ৰমণ কৰিছে দূৰ দূৰণিৰ পৰা আহিছে ইয়াত মায়ঙৰ পৰা আহিছে নে মায়ঙ হয় মায়ঙৰ পৰা আহিছে এই দাদা এজন আহিছে দেখিছে ইফালে বহু চাগে মায়ং নে আপোনালোক হয় নেকি এয়া মায়ঙৰ পৰা আহিছে ইয়াৰ পৰা বিয়া হৈছে মায়ঙ নে ইয়াত বিয়া হৈছে নে মানে ইয়াৰে এতিয়া বাসিন্দা আৰু দেখিছে ৰুমাল আনিব পাহৰি গ'লোঁ কি ক'ব মাস্কখন আছে হাতত গৰমত উপায় নাই তাকে মচিছোঁ আৰু এতিয়া আমি পালোহি শিৱ মন্দিৰ মহেশ ধামৰ ওপৰত আছে কৈলাশ আপোনালোকক দেখাম বাৰু এই কৈলাশ ওপৰত উঠি যাব পাৰোঁ নে নোৱাৰোঁ যদি পাৰোঁ আপোনালোকক দেখাম যদি নোৱাৰোঁ আপোনালোকে বেয়া নাপাব গাইজ এতিয়া আমি পালোহি মহেশ ধামৰ মেইন ফ্ৰণ্ট যিটো দুৱাৰ হয় সেই দুৱাৰটো দেখাবলৈ চেষ্টা কৰিম এতিয়া ওপৰত আছে ধানৰ আমি ওপৰলৈ যাব চেষ্টা কৰিম বাৰু ওপৰত আছে উফা নে ওপৰত আছে কৈলাশৰ ওপৰলৈ চেষ্টা কৰিম বাৰু দেখাবলৈ চেষ্টা কৰিম
শিৱ মন্দিৰ যিটো কৈলাশ মহেশ ধামৰ যিটো মেইন মন্দিৰ হয় মণ্ডপ পূজা, এইটোৱে সেই মণ্ডপটো। আমি ভিতৰলৈ যাব চেষ্টা কৰিম বাৰু, দেউগ আছে নে দেউগ নাই ইয়াত। চাকি জ্বলাব এতিয়া সন্ধিয়া। এইটো দেখিছে আপোনালোকে আহিব পাৰে। মৰিগাঁও জিলাৰ পৰা বেছি নহয়, মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মেইন টাউনৰ পৰা মানে 9-10 কিলোমিটাৰমান হ'ব ইয়াৰ মহেশ ধামলৈ। মায়ং ব্লকৰ পৰা আপুনি যদি জাগিৰোড ছাইডৰ পৰা আহে তেনেহ'লে বেছি দূৰ নহয়, তাৰ পৰা 5 কিলোমিটাৰমান হ'ব, 3-4-5 কিলোমিটাৰ যদি আহে জাগিৰোড ছাইডৰ পৰা। যদি মৰিগাঁও ছাইডৰ পৰা আহে ব্লকৰ পৰা আপুনি সোমাব লাগিব, 3-4 কিলোমিটাৰমান সোমাব লাগিব। ইয়াত দেখিছে আমাৰ সমীৰণ ভাই চুপ জ্বলাব। মই আনিব পাহৰিলোঁ, মই জ্বলাম বুলি ভাবিছিলোঁ কিন্তু অনা নহ'ল। জ্বলাই দিব লাগিব, মই জ্বলাম বাৰু। সমীৰণ ভাই ধুবগৈ, আমি ওপৰত যাব মানা আছে নেকি? হয় গাইজ, এয়া মই ডিউৰ লগত দুআষাৰমান জানিবলৈ চেষ্টা কৰিম। মানে এই মন্দিৰটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই মন্দিৰটোৰ মানে কিহৰ কাৰণে এই মহেশ ধামলৈ নামাকৰণ কৰা হ'ল। এই শ্ৰী শ্ৰী মহেশ ধামটো ঐতিহাসিক আছিল আৰু আমাৰ ককাদেউতাহঁতৰ পৰাও 62 চনৰ পৰা আমাৰ এইটো প্ৰতিষ্ঠা কৰি পেলাই আমি বৰ্তমান এতিয়ালৈ চলাই আছোঁ। ইয়াত আমাৰ শিৱৰাত্ৰি উৎসৱ হয় আৰু গণেশ পূজা হয়, বিষ্ণুমণি মন্দিৰৰ প্ৰতিষ্ঠা হয়। এই তিনিটা কাৰ্যসূচীত আমাৰ ওচৰৰ ভক্তপ্ৰাণ ৰাইজে আহি আমাক সহায় সহানুভূতিয়েদি কাৰ্যসূচীবিলাক ভালেদি চলাই লৈ যায়। আৰু এতিয়া আমাৰ অসুবিধা আছে, বৰ্তমান আমাৰ এই সন্মুখৰ সৎসতিটো যদি গেটৰ পৰা আমাৰ ইয়ালৈ হ'ল হয় তেতিয়া যাত্ৰীবিলাকে অলপ সুবিধা পালে হয়। এইখিনি আমাৰ মহেশৰ ঘটনা। ইয়াত আমি 62 চনৰ পৰা বৰ্তমান লাহে লাহে এনেকৈ আমি তেওঁক বন্তি গছ জ্বলাই আছোঁ। আৰু বৰ্তমান মই পূজাৰী ভাগটোত
অহা এবছৰ হৈছে। গুৰি কমিটিয়ে মানুহ আছিলোঁ, ৰাইজে লগ পাই এতিয়া শেষত মোকে পূজাৰো পাতিছে। গতিকে আজিলৈ মই এই কাৰ্যসূচীটো ভক্তপ্ৰাণ ৰাইজৰ বাবে মই নতশিৰে গ্ৰহণ কৰি এতিয়া বৰ্তমান কাৰ্যসূচীটো চলাই আছোঁ। এই মানে এই স্থানত আৰু কেইটা মন্দিৰ আছে? ইয়াত এতিয়া আমাৰ 4টা মন্দিৰ আছে। বৰ্তমান ইয়াৰ লিংগ থানতে 3টা আছে। এই হ'ল লিংগ, আৰু ইফালে আছে মানে গণেশ মন্দিৰ, ওপৰত কৈলাশ আছে। তাৰ আকৌ পূবত আছে বিষ্ণু মন্দিৰ। তাৰ অলপ একফালমান নিলগত আছে মানে জগন্নাথ মন্দিৰ। তাৰ সিপাৰে আৰু এটা পদুম পুখুৰী আছে। আমাৰ এইখিনিত এতিয়া বৰ্তমান চলিত এইকেইটা অনুষ্ঠানে চলিত হৈ আছে। সিফালে সোমাব পাৰিবা, সেইফালে গণেশে আছে। চাব পাৰি। আৰু সেইবিলাক অনুষ্ঠানো যদি আমি ভালকৈ বনাব পৰা যায়, ৰাইজৰ আৰু চৰকাৰো কিবা এটা সহায় সহানুভূতিয়ে দি আমাৰ এই থানখন আৰু ভাল কৰিম বুলি আমাৰ উৎসাহ আছে।